কিছুমান মানুহৰ আইডিবিলাক যেতিয়া আমি চেক কৰোঁ প্ৰায়ভাগ আইডিত দেখা যায় বেলেগৰ ভিডিঅ' থাকে, মিউজিক থাকে, যাৰ কাৰণে নেকি অডিঅ' বেলেগৰ থাকে, যাৰ কাৰণে নেকি তাৰ কণ্টেণ্ট মনিটাইজেশ্যন নাহে। কালি এটা পেজ চেক কৰিলোঁ নমিনি 60,000 ফলোৱাৰ্ছ, কিন্তু বেলেগৰ অডিঅ' ব্যৱহাৰ কৰিছে, বেলেগৰ ভিডিঅ' ব্যৱহাৰ কৰিছে, কিন্তু মনিটাইজ নাই। তো আমাৰ পেজবিলাক সৰু সৰু পেজ, হ'ব পাৰে আমাৰ আৰ্নিং কম, সৰু আইডি কিন্তু ফ্ৰেছ আছে। আৰু আমাৰ যিমান দিন আমাৰ আইডিবিলাক আমাৰ মানে ইনকাম পাই আছোঁ, তিমান দিন কিন্তু বহুত মানুহে ইনকাম, ডাঙৰ ডাঙৰ পেজো ইনকাম পোৱা নাই। নোপোৱাৰ কাৰণটো হ'ল কি, বেলেগৰ বস্তু ইয়াত ব্যৱহাৰ কৰিলে ৰিভিনিউবিলাক বেলেগেই পাই থাকিব। আপোনাৰ মোবাইল, আপোনাৰ MB, কিন্তু তাৰ ৰিভিনিউবিলাক বেলেগে লৈ থাকে। সেইকাৰণে সদায় চেষ্টা কৰিব। অৰ্গেনিক অথেণ্টিক কাম কৰিব নোৱাৰিলে ফেচবুকত একো লাভ নাই। লাভ আছে? লাভ নাই। একো লাভ নাই। এনেই বেকাৰ আপোনাৰ, এনেই আপুনি মানে মোবাইলটোত বেলেগৰ অডিঅ' ভিডিঅ' লগাই পেলাই এনেই মিছামিছি টাইমটো লছ কৰা হ'ব আৰু আপোনাৰ জীৱনটো বেকাৰ হ'ব। তাৰ মানে কোনো বেনিফিট নাথাকে। সেইকাৰণে সদায় সাৱধানে কাম কৰিব, যাতে নিজৰ মাল মেটেল, নিজৰ আৱাজ, নিজৰ ভিডিঅ' নিজে থাকিব। তেতিয়া বেছিভাগ আপোনাৰ ৰিভিনিউবিলাক নিজৰ থাকিব। বি কেয়াৰফুল।